নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এপ্ৰিল মাহৰ ২৭ তাৰিখ আৰু বহাগ মাহৰ ১৩ তাৰিখ সোমবাৰৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ কথা। আজি তিথি শুক্লা ত্ৰয়োদশী, নক্ষত্ৰ পূৰ্ব ফাল্গুনী নক্ষত্ৰ, যোগ ধ্ৰুৱ যোগ, কৰণ বনিষ্কৰণ, জন্মৰাশি সিংহ ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব 4:53 আৰু সূৰ্য অস্ত হ'ব 5:48। তেনেহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল শীতান্ত আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আৰ্থিক উন্নতিৰ আশা কৰিব পৰা যাব। আজি কিছু অস্থিৰতাৰ মাজেৰে আজি আপোনালোকে দিনটো পাৰ কৰিবলগীয়া হ'ব পাৰে। কৰ্মস্থানত আজিৰ দিনটোৰ ভালেই দেখিবলৈ পোৱা যাব পাৰে। যোগাযোগৰ ক্ষেত্ৰতো আজি আপোনালোকৰ বহুত ভাল দেখিবলৈ পোৱা যায়। দাম্পত্যত শুভ হিচাপে পাৰ হ'ব। বিদ্যাত আগতকৈ উন্নত ফল দেখিবলৈ পোৱা যায় আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনত আজিৰ দিনটোৰ শুভ হিচাপে পাৰ হ'ব। বন্ধুবৰ্গৰ লগত থাকোঁতে দিনটোৰ আন্তৰিকতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হ'ব আৰু নতুনকৈ যদি সেই ব্যৱসায়ত আজি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে হঠাৎ অৰ্থ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ শুভ দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত কিছু চিন্তাৰ মাজেৰে আজি আপোনালোকে পাৰ কৰিবলগীয়া হ'ব পাৰে। প্ৰেমত শুভ দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলে আজি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ আজি আপোনালোকে মূৰত আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰতো বিশেষ বেয়া দেখিবলৈ পোৱা নাযায়, তথাপিও দূৰভ্ৰমণৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটো উচিত বুলি ক'ব পৰা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আনন্দময় হিচাপে দিনটো পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পাব। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ আজি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ অৰ্থহানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। চাকৰিয়ালসকলৰ পদোন্নতিৰ আশা কৰিব পৰা যায়। আগৰ কিবা আধৰুৱা কাম আজি আপোনালোকৰ হোৱাৰ ক্ষেত্ৰত কিছু কষ্ট কৰিবলগীয়া হ'ব পাৰে। মনত দৃঢ়তা ৰাখিলেও সকলো কাম কৰাটো আজি আপোনালোকৰ পক্ষে সম্ভৱপৰ হৈ নুঠিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্য সুন্দৰ হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সেই ব্যৱসায়ত যদি আজি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ লৈ আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যাব। আত্মীয়ৰ ফলত আজি আপোনালোকৰ ঘৰখনত এটা ভাল খবৰ অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে আজি আনন্দময় হিচাপে দিনটো পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মে দিনটোৰ কিছু অনিশ্চয়তা যেন লাগিব পাৰে। ঘৰুৱা কথাত আজি আপোনালোকৰ দিনটোৰ আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। কৰ্মস্থানত নতুন কোনো যোগাযোগৰ সাধনা আজি আপোনালোকৰ লাভ হোৱা দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও আজিৰ দিনটোৰ একেবাৰে বেয়া দেখিবলৈ পোৱা নাযাব। সন্তানৰ স্বাস্থ্যৰ আগতকৈ উন্নত ফল দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ দিনটো আনন্দময় হিচাপে পাৰ হ'ব। প্ৰেমত আজি আপোনালোকৰ সংগ সুখ দেখিবলৈ পোৱা যাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ হ'ব। ভ্ৰমণ কৰিব বিচাৰিলে আজি সুন্দৰভাৱে ভ্ৰমণ আপোনালোকে কৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলেহে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। শৰীৰ বেয়া হৈ পৰিব পাৰে, সেইকাৰণে
শৰীৰৰ প্ৰতি আজি আপোনালোকে একেবাৰে অৱজ্ঞা নকৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যদিও ভাটিবেলালৈ সেই বাধা আঁতৰ হৈ যোৱাও দেখিবলৈ পোৱা যাব। নতুনকৈ যান বাহন যদি ক্ৰয় কৰিব বিচাৰে বা ক্ৰয় কৰিবলৈ যদি চেষ্টা কৰে তেনেহ'লে সুন্দৰভাৱে আজি আপোনালোকে ক্ৰয় কৰিব পাৰিব। যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলে আজি সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। পাবলগীয়া ধন সুন্দৰভাৱে আজি আপোনালোকে ঘূৰাই পাব। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ অনুকূল সময় দেখিবলৈ পোৱা যাব পাৰে। মনত দৃঢ়তা ৰাখিলে আজি আপোনালোকে সকলো কাম কৰি সম্পূৰ্ণ কৰিব পৰা দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ স্বাস্থ্যৰ অনুকূল হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে সেই ব্যৱসায়ত মনোযোগ দিব লাগিব, তেতিয়াহে আৰ্থিক ক্ষেত্ৰত উন্নত ফল লাভ কৰিব পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত আগৰ দৰেই আজি আপোনালোকৰ দিনটোৰ পাৰ হোৱা দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ দিনটোৰ কিছু অনিশ্চয়তা যেন লাগি আহিব পাৰে বা কিছু ক্ষেত্ৰত আজি আপোনালোকৰ উন্নত ফলো দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ মাটি বাৰী সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আজি আপোনালোকৰ খ্যাতি বৃদ্ধি হ'ব, লগতে ৰাজহুৱা কামৰ বাবে আহি পৰিব পাৰে কিছু দায়িত্ব। ইয়াৰ পিছত আহিছে আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটো সাধাৰণভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। দুটা এটা কথাত আজি আপোনালোকৰ খং উঠি আহিব পাৰে, কিন্তু খঙক নিয়ন্ত্ৰণ কৰিবলৈ আজি আপোনালোকে সুন্দৰভাৱে পাৰিব। বিদ্যাত বাধা দেখিবলৈ পোৱা নাযাব। শিক্ষাগুৰুসকলৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, সেইকাৰণে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ চকু ৰাখিবলৈ আপোনালোকে চেষ্টা কৰক। শৰীৰ আগতকৈ উন্নত ফল দেখিবলৈ পোৱা যাব যদিও শৰীৰৰ প্ৰতি আজি আপোনালোকে একেবাৰে অৱজ্ঞা নকৰিব। পিতৃ মাতৃৰ স্বাস্থ্য সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰতো আগভাগ লৈ আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰত আগৰ তুলনাত উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। অতিথি আলহীৰ আগমন হ'ব পাৰে আজি আপোনালোকৰ ঘৰত, তাৰ ফলত ঘৰখনৰ পৰিৱেশ এটা অনুকূল হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। খোৱা বোৱাৰ ক্ষেত্ৰত আজি আপোনালোকে বিশেষকৈ সাৱধানতা অৱলম্বন কৰিবলৈ চেষ্টা কৰক। ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। আগৰ কিবা আধৰুৱা কাম আজি আপোনালোকৰ সুন্দৰভাৱে হৈ উঠিব পাৰে। ৰৈ থকা কাম হৈ উঠিব পাৰে, লগতে চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ঘৰত যদি কিবা মূল্যৱান সম্পদ আজি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনাত দিনটোৰ অনুকূল হিচাপে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো অনুকূল হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত যোগ দি আনন্দিত অনুভৱ কৰিব আজি আপোনালোকে। প্ৰেমত বাধা আহি পৰিব পাৰে, সেইকাৰণে অলপ সাৱধানতা অৱলম্বন কৰিব। সন্তানৰ মনটো আজি চঞ্চল হৈ পৰিব পাৰে আৰু চঞ্চলৰ ফলত আজি আপোনালোকৰ কিবা ক্ষতি সাধন যাতে নহয় তাৰ প্ৰতি বিশেষকৈ চকু ৰাখিবলৈ চেষ্টা কৰাটো উচিত। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটোৰ সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব যদিও সেই ব্যৱসায়ত যদি আজি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছে আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলে আজি কিছু নভবা চিন্তাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। আত্মীয়ৰ পৰা আজি আপোনালোকৰ চিন্তা হৈ পৰিব পাৰে, সেইকাৰণে আত্মীয়ৰ ঘৰলৈ আহিলেও আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। আৰ্থিক ক্ষেত্ৰত বেয়া দেখিবলৈ পোৱা নাযায়। টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত বিশেষকৈ আজি আপোনালোকে চকু ৰাখিবলগীয়া হ'ব পাৰে। সামাজিক ক্ষেত্ৰত আজি আপোনালোকৰ সন্মান বৃদ্ধি দেখিবলৈ পোৱা যায়। ভ্ৰমণ পৰাপক্ষত নকৰাটোৱেই মংগল। যদি বিশেষ কাৰণত ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে সাৱধানতা আজি আপোনালোকে অৱলম্বন কৰক। দাম্পত্য জীৱনত দিনটোৰ চিন্তাৰ মাজেৰে পাৰ কৰিবলগীয়া হ'ব পাৰে আজি আপোনালোকৰ। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে সেই ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে কৰিব পাৰিব, তথাপিও লেনদেনৰ ক্ষেত্ৰত চকু ৰাখিবলগীয়া হ'ব পাৰে আজি আপোনালোকৰ। দৈনন্দিন কাম
কাজৰ লগত জড়িত লোকসকলে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। সন্তানৰ স্বাস্থ্যৰ প্ৰতি অকণমান চকু দিয়াটো উচিত। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। প্ৰেমতো আজি আপোনালোকৰ শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটোৰ দুই এটা তৰ্ক বিতৰ্কৰ মাজত আজি আপোনালোক সোমাই পৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ পৰা আজি আপোনালোকে সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো বিশেষ ভাল হৈ নপৰিব পাৰে বা কিছু ক্ষেত্ৰত আজি আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। শৰীৰ আজি আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনাক গুৰুস্থানীয় ব্যক্তিয়ে সহায় সহযোগিতা কৰিব পাৰে। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে বা যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, নহ'লে আজি আপোনালোকে ঠগ প্ৰবঞ্চনাৰ কবলত পৰিবলগীয়া হ'ব পাৰে। যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলে কিন্তু দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। পাবলগীয়া ধন আজি আপোনালোকে সুন্দৰভাৱে ঘূৰাই পাব। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ অনুকূল সময় দেখিবলৈ পোৱা যায়। আজি আপোনালোকৰ মনৰ দৃঢ়তাৰ ভাৱটো বেছিকৈ আগভাগ লোৱা বা দৃঢ়তা ভাৱটো বেছিকৈ বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। পিতৃৰ স্বাস্থ্যৰ প্ৰতি পাৰিলে অকণমান চকু ৰখাটো উচিত। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশত সৰু সুৰা দুশ্চিন্তাই দেখা দিব পাৰে যদিও ইমান চিন্তাৰ বিষয় নাই বুলিও আজি আপোনালোকে ধাৰণা কৰি ল'ব পাৰে। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। হঠাৎ আজি আপোনালোকৰ ক'ৰবাৰ পৰা অৰ্থ লাভৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে নতুনকৈ আজি আপোনালোকৰ কিবা কাম সম্পাদন কৰিব পাৰিব বা আজি আপোনালোকৰ নতুন কামৰ সংস্থাপন দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছে আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব, কিন্তু ফুৰা চকাৰ ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ হৈ পৰিব পাৰে। আজি আপোনালোকৰ ব্যয় বৃদ্ধি হ'ব পাৰে যদিও সঞ্চয়ো বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। অৱশ্যে আজি আপোনালোকৰ কোনোৰ লগত থাকোঁতে আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যাব। পুৰণি স্মৃতিয়ে মনত ঠাই ল'ব পাৰে আৰু তাৰ ফলত আজি আপোনালোকে কিছু আৱেগিক হৈ পৰাও দেখিবলৈ পোৱা যায়। কৰ্মব্যস্ততাৰ মাজত সোমাই থকা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ আৰ্থিক ক্ষেত্ৰত উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পূৰ্ণ মনোভাৱ আজি আপোনালোকে লাভ কৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত দিনটোৰ উন্নত আছে, লগতে ব্যয় বৃদ্ধিও দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে সাৱধানতা অৱলম্বন কৰি দিনটো সুন্দৰভাৱে পাৰ কৰিবলৈ চেষ্টা কৰক। সন্তানৰ কাৰণে অযথা অৰ্থব্যয় দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত দিনটো গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। খেল ধেমালি কৰা লোকসকলে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব আজি আপোনালোকে। প্ৰেমত আজি আপোনালোকৰ সংগ সুখ দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব। বিদ্যাৰ্থীসকলে বিদ্যাত মনোযোগ দিয়াটো দৰকাৰ। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আনন্দময় হিচাপে দিনটো পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। শৰীৰৰ প্ৰতি আজি আপোনালোকে অকণমান চকু ৰখাটো দৰকাৰ। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে আজি কিছু বিবাদৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা পৰিৱেশত দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰতো আগভাগ লৈ আজি আপোনালোকে দিনটো সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰে তেনেহ'লেও চাব পাৰিব। অচিনাকি ব্যক্তিৰ পৰা আজি আপোনালোকে সহায় সহযোগিতা লাভ কৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব, কিন্তু নতুনকৈ যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আজি আপোনালোকে নকৰাটোৱেই মংগল বুলি ক'ব পৰা যায়। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ অৰ্থহানিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম লাহে লাহে বৃদ্ধি পাব পাৰে, তাৰ প্ৰতিও অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে।
ইয়াৰ পিছত আহিছোঁ আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলে আজি বিশেষ জটিলতাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। পূৰ্বৰ কেইদিনমানৰ তুলনাত আজিৰ দিনটোৰ কিছু বেছি চিন্তা দেখিবলৈ পোৱা যাব পাৰে আপোনালোকৰ। আত্মীয়ৰ ফলতো আজি আপোনালোকৰ ঘৰত এটা দুখবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনত সুখ অনুভৱ কৰা দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ কথা পতাসকলে আজি প্ৰস্তুত হোৱাটো উচিত বুলি ক'ব পৰা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে দিনটো আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে সফলভাৱে পাৰ কৰিব পাৰিব আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সন্তানৰ কৰ্মতৎপৰতাই আজি আপোনালোকক আনন্দিত কৰি তুলিব পাৰে। ধৰ্মীয় অনুষ্ঠানত দিনটো গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। প্ৰেমত আজি আপোনালোকৰ অযথা অৰ্থ ব্যয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰাখিলে সুন্দৰভাৱে দিনটো অতিবাহিত কৰিব পাৰিব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব, ইমান চিন্তাৰ বিষয় নাই আজি আপোনালোকৰ ভ্ৰমণৰ ক্ষেত্ৰত। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ সম্পদ লাভ দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে আগৰ তুলনাত উন্নত ফল দেখিবলৈ পাব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে স্বাস্থ্যৰ প্ৰতি আজি বিশেষকৈ চকু দিয়াটো উচিত। শৰীৰ আগতকৈ আজি আপোনালোকৰ উন্নত হৈ পৰিব পাৰে। পোহনীয়া জীৱ জন্তুৰ ঘৰত আগমন হ'ব পাৰে আৰু তাৰ ফলত আজি আপোনালোকৰ ঘৰুৱা পৰিৱেশ এটা আনন্দময় হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। মাতৃৰ স্বাস্থ্য আৰোগ্য লাভ দেখিবলৈ পোৱা যাব, কিন্তু পতি পত্নী কোনোবা এজনৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। আত্মীয়ৰ পৰা আজি আপোনালোকৰ এটা দুখবৰ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে দিনটোৰ অনুকূল হিচাপে পাৰ কৰিব পাৰিব আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত ফল লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ যদি ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে দুই এজনৰ লগত ভালদৰে পৰামৰ্শ লোৱাৰ পিছতহে সেই মূল্যৱান বস্তুটো ক্ৰয় কৰাটো দৰকাৰ বুলি ক'ব পৰা যায়। ৰৈ থকা কাম আজি আপোনালোকৰ হৈ উঠিব পাৰে। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ঠিকা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ অনুকূল সময় দেখিবলৈ পোৱা যায়। আজি আপোনালোকৰ এটা ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আজি প্ৰাপ্যধন লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। শৰীৰ আগতকৈ কিছু পৰিমাণে দুৰ্বল হৈ পৰিব পাৰে বা গাৰ বিষ বেদনাই কিছু পৰিমাণে আজি আপোনাক কষ্ট দিব পাৰে। সেইকাৰণে স্বাস্থ্যৰ প্ৰতি বিশেষকৈ চকু ৰাখিবলৈ চেষ্টা কৰাটো উচিত। আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ টকা হাতলৈ আহিব যদিও জমা কৰি ৰাখিব নোৱাৰিব পাৰে। ভৱিষ্যতৰ বছৰৰ বাবে আজি আপোনালোকে বেছি চিন্তাময় হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাত আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনত আজি শুভ হিচাপে পাৰ হ'ব আৰু দাম্পত্য জীৱনত আজি আপোনালোকৰ নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে অলপ সতৰ্কতাৰ অৱলম্বন কৰাটো দৰকাৰ, কাৰণ আজি আপোনালোকক বন্ধুবৰ্গই বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে বা বিপদত পেলাবলৈ চেষ্টা কৰিব পাৰে, বা আজি আপোনালোকৰ বন্ধুবৰ্গৰ লগত থাকোঁতে আজি অযথ অৰ্থ ব্যয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব পাৰে। তাৰ লগতে দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে আজি কিছু চিন্তাৰ মাজেৰে পাৰ কৰিবলগীয়া হ'ব পাৰে। সন্তানৰ স্বাস্থ্য আৰোগ্য লাভ দেখিবলৈ পোৱা যাব। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। প্ৰেমত আহি পৰিব পাৰে বাধা, বা কিছু ক্ষেত্ৰত আজি আপোনালোকৰ প্ৰেমত চঞ্চল ভাৱটো দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ভ্ৰমণ কৰিবলৈ ইচ্ছা কৰিলে আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে সৰু সুৰা কথাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰিবলগীয়া আজি আপোনালোকৰ হ'ব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ নামি অহা দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ আজিৰ ভ্ৰমণৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে।
কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটো সফলভাৱে পাৰ হ'ব আৰু ঘৰুৱা লোকে সহায় সহযোগিতা কৰিব পাৰে। আত্মীয়ৰ আগমনৰ ফলত ঘৰখনত আজি এটা সুন্দৰ পৰিৱেশ বিৰাজ কৰাও দেখিবলৈ পোৱা যাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ আৰ্থিক ক্ষেত্ৰত উন্নত ফল দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰতো আজি আপোনালোকৰ ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়, বা আগত যদি বিয়া বাৰুৰ কথা পাতি থৈছিল তেতিয়াহ'লে আজি আপোনালোকে সেই বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ লৈ সুন্দৰভাৱে চাব পাৰিব। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মুঠেই বেয়া বুলি ক'ব পৰা নাযায়। চাকৰিয়ালসকলৰ সহকৰ্মীৰ লগত থাকোঁতে দুই এটা তৰ্ক বিতৰ্কৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলে আজি ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব আৰু ভ্ৰমণৰ ফলত আজি আপোনালোকৰ হ'ব পাৰে দ্ৰব্য লাভ। পুৰণি বছৰৰ স্মৃতিয়ে আজি আপোনাক মৃদুভাৱে প্ৰভাৱ পেলাব পাৰে। পৰাপক্ষত আজি আপোনালোকে কাৰো কথা নুশুনাটোৱেই উচিত বুলি ক'ব পৰা যায়। কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব অৰ্পণ কৰি নিজৰ কামৰ প্ৰতি ধ্যান দিয়াটো দৰকাৰ বুলি ক'ব পৰা যায়। সংগ লাভ হ'ব পাৰে আজি আপোনালোকৰ। বন্ধুবৰ্গৰ লগত থাকোঁতেও দিনটো আনন্দময় হিচাপে পাৰ হ'ব, কিন্তু বেছি স্পৰ্শকাতৰ হ'লে অলপ সাৱধান হোৱাটো দৰকাৰ। খৰচ পাতি বৃদ্ধি হ'ব পাৰে। শৰীৰ আগতকৈ আজি আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনত দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ বন্ধুৰ সংখ্যা বৃদ্ধি পাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে আজি আৰ্থিক ক্ষেত্ৰত উন্নত ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ প্ৰতি অকণমান চকু ৰখাটো উচিত। ধৰ্মীয় অনুষ্ঠানত দিনটো সুন্দৰ হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। প্ৰেমত আজি আপোনালোকৰ আশাবাদী দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ আগ্ৰহ বৃদ্ধি পাব। ভ্ৰমণ আজি আপোনালোকে কৰিব বিচাৰিলে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকে বেলেগৰ কথা শুনি দুই এটা তৰ্ক বিতৰ্কৰ মাজত সোমাই পৰা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ আজিৰ দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকক দিনটো কিছু চিন্তাৰ মাজেৰে পাৰ হ'ব পাৰে, বা কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত বেছিকৈ বাধা আহি পৰিব পাৰে। নতুনকৈ ঘৰত যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে যান বাহন ক্ৰয় কৰিব পাৰিব। যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। মনত আজি আপোনালোকৰ দৃঢ়তাৰ ভাৱটো বেছিকৈ বৃদ্ধি পালেও সকলো কাম কৰাটো সম্ভৱপৰ হৈ নুঠিব পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে, বা গোপন শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। তাৰ প্ৰতি অলপ সাৱধানতা অৱলম্বন কৰি নিজকে বচাই চলিবলৈ চেষ্টা কৰাটো উচিত। ঘৰুৱা পৰিৱেশত সৰু সুৰা দুশ্চিন্তাই দেখা দিব পাৰে, তথাপিও ইমান চিন্তাৰ কাৰণ নাই। ভাই ভনীৰ লগত তৰ্ক বিতৰ্কত লিপ্ত হৈ পৰিবলগীয়া হ'ব পাৰে আজি আপোনালোকৰ। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল সময় বুলি ক'ব পৰা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছোঁ আমি ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ যোগাযোগৰ ক্ষেত্ৰত আজিৰ দিনটোৰ অনুকূল দেখিবলৈ পোৱা যাব পাৰে। সৰু সুৰা কথাতে ঘৰত আহুকাল সৃষ্টি আজি আপোনালোকৰ হ'ব পাৰে। আৰ্থিক ব্যয়ৰ মাজতে আজি আপোনালোকে সন্তুষ্ট লাভ কৰা দেখিবলৈ পোৱা যাব পাৰে। আগৰ কিছুমান স্মৃতিয়ে মনত আজি আপোনালোকৰ ঠাই ল'ব পাৰে, আৰু তাৰ ফলত আজি আপোনালোকে কিছু আৱেগিক হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনত দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ বন্ধুৰ সংখ্যা বৃদ্ধি পাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব যদিও আৰ্থিক ক্ষেত্ৰত উন্নত ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ নতুন নতুন সমস্যাই আজি দেখা দিব পাৰে। সন্তানৰ আগতকৈ উন্নত ফল দেখিবলৈ পোৱা যাব। ধৰ্মীয় অনুষ্ঠানত কিছু নভবা চিন্তাই আজি আপোনাক আগুৰি ধৰিব পাৰে। প্ৰেমত আজি আপোনালোকৰ দিনটো শুভ হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে।
ভ্ৰমণৰ ক্ষেত্ৰত আজি আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব বা ফুৰা চকাৰ ক্ষেত্ৰত সাৱধান হোৱাটো উচিত। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব আজি আপোনালোকে পাৰিব। বিদ্যাৰ্থীসকলে বিদ্যাত মনোযোগ দিয়ক। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায় আজিৰ দিনটো। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আনন্দময় হিচাপে দিনটো পাৰ কৰিব পাৰিব। শৰীৰৰ প্ৰতি পাৰিলে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক, কাৰণ স্বাস্থ্য হঠাৎ দুৰ্বল হৈ পৰিব পাৰে আজি আপোনালোকৰ। পোহনীয়া জীৱ জন্তু হানি হ'ব পাৰে ঘৰত। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব আজি আপোনালোকে বিচাৰে তেনেহ'লে সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। আগৰ কিবা পাবলগীয়া ধন আজি আপোনালোকে ঘূৰাই পাব আৰু সেই ধন ঘূৰাই পোৱাৰ ক্ষেত্ৰত আজি আপোনালোকক বন্ধুবৰ্গই সহায় সহযোগিতা কৰিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে দিনটোত অৰ্থহানিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব। সামাজিক ক্ষেত্ৰত আজি আপোনালোকৰ খ্যাতি বৃদ্ধি দেখিবলৈ পোৱা যায়। লগতে ৰাজহুৱা কামৰ বাবে খ্যাতি আজি আপোনালোকৰ বৃদ্ধিয়ে দেখিবলৈ পোৱা যাব পাৰে। পিতৃ মাতৃ স্বাস্থ্যৰ আগৰ তুলনাত কিছু পৰিমাণে উন্নত দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে আজি আনন্দময় হিচাপে দিনটো পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটোৰ বিশেষ বেয়া বুলি ক'ব পৰা নাযায়। ঘৰত যদি যিকোনো শুভ কাম আজি আপোনালোকে আৰম্ভ কৰিব বিচাৰে তেনেহ'লে অনুকূল হিচাপে আৰম্ভ কৰিব পাৰিব। ইয়াৰ পিছত আহিছে আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটো কিছু চিন্তাৰ মাজেৰে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতেও অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব বা বন্ধুবৰ্গৰ লগত থাকোঁতে বেছি মাত্ৰাধিকলৈ আজি আপোনালোকে নোযোৱাটোৱেই উচিত বুলি ক'ব পৰা যায়। কৃতজ্ঞ হ'ব লাগিব কিছু লোকৰ ওপৰত আজি আপোনালোকে। সন্তানৰ মধ্যম দেখিবলৈ পোৱা যায়। পঢ়া শুনা কৰা লোকসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে কিছু চিন্তাৰ মাজেৰে দিনটো পাৰ কৰিব লাগিব যদিও নিজৰ ধৈৰ্য আৰু আগ্ৰহৰ বলত আজি আপোনালোকে আগুৱাই গ'লে কিছু ক্ষেত্ৰত সফলতাও লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আজি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লে খুব সুন্দৰ হ'ব আপোনালোকৰ। শৰীৰ আগতকৈ উন্নত দেখিবলৈ পোৱা যাব পাৰে। আগৰ কিবা আধৰুৱা কাম আজি আপোনালোকৰ হোৱাৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখক। চাকৰিয়ালসকলৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব যদিও ইমান আজি আপোনালোক নিশ্চিত নহ'ব। মনটো সামান্য আশাবাদী হৈ পৰিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো সফলভাৱে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত দিনটোৰ মধ্যম ফলহে দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত দিনটোৰ মধ্যম বুলিয়েই ক'ব পৰা যায় যদিও ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চালে কিছু ক্ষেত্ৰত সফলতাও লাভ কৰিব আজি আপোনালোকে পাৰিব। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ দিনটোৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। পিতৃৰ কাৰণে আজি আপোনালোকৰ দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব। আত্মীয়ৰ আগমনো হ'ব পাৰে আজি আপোনালোকৰ ঘৰত বা আত্মীয়ৰ আগমনৰ ফলত আজি আপোনালোকৰ ঘৰখনত এটা সুন্দৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা যাব। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ সাৱধান হোৱাটো উচিত বুলি ক'ব পৰা যায়। নহ'লে আজি আপোনালোকে ঠগ প্ৰবঞ্চনাৰ কবলত পৰিবলগীয়া হ'ব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও দিনটো আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পাৰিব। ধৰ্মীয় অনুষ্ঠানত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পৰা দেখিবলৈ পোৱা যায়। সন্তানৰ কৰ্মতৎপৰতাই দিব আজি আপোনালোকক আনন্দ। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ মধ্যম হিচাপেই পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। যিকোনো ক্ষেত্ৰত আজি আপোনালোকে অজানিতে আগভাগ ল'লে সেই ক্ষেত্ৰত সফলতাও লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। আগৰ কিবা কৰি থোৱা কামৰ শুভ ফল আজি আপোনালোকে লাভ কৰিব পৰা দেখিবলৈ পোৱা যাব।
ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আৰ্থিক উন্নতিৰ বাবে আজি আপোনালোকে চেষ্টা অব্যাহত ৰাখিব লাগিব, কিন্তু তথাপিও যে উন্নতি হ'ব তাৰ নিশ্চয়তা নাই বুলি ক'ব পৰা যায়। যোগাযোগৰ ক্ষেত্ৰতো আজি আপোনালোকৰ দিনটোৰ খেলিমেলি হৈ পৰিব পাৰে। হিচাপ পত্ৰৰ ক্ষেত্ৰতো আজি আপোনালোকে অলপ চকু ৰখাটো উচিত। ব্যক্তিগত কামত আজি আপোনালোকে ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শৰীৰ আগতকৈ আজি আপোনালোকৰ উন্নত হৈ পৰিব পাৰে। ভ্ৰমণ কৰিব পাৰিব, তথাপিও দূৰভ্ৰমণৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। সন্তানৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনত সুখ অনুভৱ কৰিব। বিদ্যাত মধ্যম হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে সেই ব্যৱসায়ত আজি অলপ মনোযোগ দিব লাগিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ সংগ সুখ লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। প্ৰেমত আজি আপোনালোকৰ দিনটোৰ উৎসাহ দেখিবলৈ পোৱা যাব। খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি চকু ৰাখিবলগীয়া হ'ব পাৰে। আজি আপোনালোকৰ ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও দিনটো আনন্দময় হিচাপে পাৰ কৰিলে ভাল হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে কিছু ক্ষেত্ৰত সুযোগ লাভ কৰিব পৰাও দেখিবলৈ পোৱা যায়। দিনটো ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজি আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। লগতে আজি আপোনালোকৰ নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচাৰিলে সুন্দৰভাৱে জড়িত হ'ব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত বাধা আহি পৰিব পাৰে। নতুনকৈ যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে যান বাহন ক্ৰয় কৰিব পাৰিব। পাবলগীয়া ধন পোৱাৰ ক্ষেত্ৰত আজি আপোনালোকৰ খেলিমেলি হৈ পৰিব পাৰে। শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে আজি আপোনালোকৰ হ্ৰাস পোৱা দেখিবলৈ পোৱা যাব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখিব লাগিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে উন্নত ফলৰ কাৰণে আজি আপোনালোকে চেষ্টা অব্যাহত ৰাখিব লাগিব। অচিনাকি ব্যক্তিৰ পৰা অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ বা তেওঁলোকৰ পৰা অলপ দূৰত্ব বজাই ৰখাটোৱেই দৰকাৰ বুলি ক'ব পৰা যায়। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। কোনো লোকে আজি আপোনাক সহায় সহযোগিতা কৰিব পাৰে যদিও কিছু লোকে বিপথে পৰিচালিত কৰিবলৈও আপোনাক চেষ্টা কৰিব পাৰে। আজি আপোনালোকে নভবাকৈ কিছু ব্যস্ততাৰ মাজতো সোমাই পৰিবলগীয়া হ'ব পাৰে। অভাৱত যাতে সময় অপব্যয় নহয় তাৰ প্ৰতি আজি আপোনালোকে বিশেষকৈ লক্ষ্য ৰখাটো দৰকাৰ। ইয়াৰ পিছত আহিছে আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শৰীৰ আজি দুৰ্বল হৈ পৰিব পাৰে। খৰচ বৃদ্ধিও দেখিবলৈ পোৱা যাব পাৰে। তৰ্ক বিতৰ্কৰ পৰা আজি আপোনালোকে অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰাটো উচিত। কৰ্মব্যস্ততাৰ মাজত থকা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ উন্নত ফল দেখিবলৈ পোৱা যাব। বিদ্যাত আজি আপোনালোকে অলপ মনোযোগ দিব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হ'ব। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে কৰিব পাৰিব, কিন্তু কিছু ক্ষেত্ৰত ভ্ৰমণৰ আজি আপোনালোকৰ বাধা আহিও পৰিব পাৰে। পিতৃৰ স্বাস্থ্যৰ আৰোগ্য লাভ দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰুৰ কথা আজি আপোনালোকে পাতি চাব পাৰে বা ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব পাৰে। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ আজি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আজি আপোনালোকে ক্ৰয় কৰিব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। শত্ৰুৰ পৰাক্ৰম লাহে লাহে হ্ৰাস পাব পাৰে। সামাজিক ক্ষেত্ৰত আজি আপোনালোকৰ স্বাস্থ্যৰ অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। ৰাজহুৱা কামৰ বাবে খ্যাতি বৃদ্ধি হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে উন্নত ফল আছে যদিও অবান্তিক খৰচৰ পৰিমাণ বৃদ্ধি পাব পাৰে। সন্তানক লৈ আজি আপোনালোকে আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত দিনটো শুভ হিচাপে পাৰ হ'ব। প্ৰেমত আজি আপোনালোকৰ দিনটোৰ ইমান চিন্তা নাই বুলি ক'ব পৰা যায়, বা আজি আপোনালোকৰ প্ৰেমত আৱেগিক বৰ্জন কৰাটো দৰকাৰ হ'ব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰি চলা ফিৰা কৰিবলৈ চেষ্টা কৰাটো উচিত। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ব আজি যদি বিচাৰে তেনেহ'লে জড়িত নোহোৱাটোৱেই দৰকাৰ হ'ব পাৰে বুলি ক'ব পৰা যায়। নতুনকৈ আজি আপোনালোকে ঘৰত কিবা শুভ কাম আৰম্ভ কৰিব বিচাৰিলে বা যদি মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব।
পোহনীয়া জীৱ-জন্তু আজি আপোনালোকৰ ঘৰত আগমন দেখিবলৈ পোৱা যাব পাৰে। যিকোনো ক্ষেত্ৰতে আগভাগ লোৱাৰ আগতেই দুই এবাৰ ভালকৈ আলোচনা কৰাৰ পিছতহে আগভাগ লোৱাটো দৰকাৰ। ঠিকা কৰা লোকসকলৰ কাৰণে আজি অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায় আৰু সেই পৰিকল্পনাৰ ফলত আজি আপোনালোকৰ দিনটোৰ কিছু পৰিমাণে সুন্দৰ হৈ পৰা দেখিবলৈ পোৱা যাব।